কুৱেশ্যন নম্বৰ 1 আহোম বংশৰ শেষজন ৰজা কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চন্দ্ৰকান্ত সিংহ, বি পুৰন্দৰ সিংহ, চি গৌৰীনাথ সিংহ আৰু ডি উদয়াদিত্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহই আছিল আহোম বংশৰ শেষজন ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 2 শৰাইঘাট যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 1670 চন, বি 1671 চন, চি 1672 চন আৰু ডি 1571 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1671 চন। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে? অপশ্যনসমূহ হৈছে অপশ্যন এ 1220 চনত, বি 1228 চনত, চি 1232 চনত আৰু ডি 1240 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1228 চনত। 1228 চনত চুকাফা ৰজা হিচাপে ৰাজপাট গ্ৰহণ কৰিছিল, মানে উঠিছিল। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মী সিংহ, বি চহুংমুং, চি চুকাফা আৰু ডি প্ৰমুক্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মী সিংহ। স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ ঘটিছিল। নেক্সট কুৱেশ্যন আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ বৰ্মন বংশৰ ৰজা, বি কোচ ৰজা, চি স্বৰ্গদেউসকল আৰু ডি চুকাফাসকল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোচ ৰজা। কোচ ৰজাই আহোমসকলৰ আগতে অসমত ৰাজত্ব কৰিছিল। বন্ধুসকল আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে আগতীয়া কৰি নটিফিকেশ্যন পায়, কিয়নো আমাৰ চেনেলত আমি নিতেও এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। তো বন্ধুসকল প্লিজ ছাবস্ক্ৰাইব কৰক। ইয়াতে কুৱেশ্যনতে কৈছে শৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ৰুদ্ৰসিংহ, বি ৰাজেশ্বৰ সিংহ, চি চক্ৰধ্বজ সিংহ আৰু ডি ৰত্নধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চক্ৰধ্বজ সিংহৰ দিনতে শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন কাৰ দিনত মুছলমানসকলে অসমত শেষ আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ৰত্নধ্বজ সিংহ, বি গদাধৰ সিংহ, চি শিৱসিংহ আৰু ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গদাধৰ সিংহ। গদাধৰ সিংহৰ দিনতেই মুছলমানসকলে অসমত শেষ আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন আহোমসকল কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে এ 200 বছৰ, বি 500 বছৰ, চি 600 বছৰ আৰু ডি 800 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 600 বছৰ। 600 বছৰ আহোমসকলে অসমত ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চুকাফা, বি চহুংমুং, চি গদাধৰ সিংহ আৰু ডি কুমাৰ ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। গদাধৰ সিংহই অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমে প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 1539 চনত, বি 1543 চনত, চি 1545 চনত আৰু ডি 1550 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1539 চনত। 1539 চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল। নেক্সট কুৱেশ্যন বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ
ৰাজ্যমতী, বি ভানুমতী, চি অমৃতপ্ৰভা আৰু ডি ইন্দ্ৰমতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমৃতপ্ৰভা। অমৃতপ্ৰভাকে কাশ্মীৰৰ ৰজা মেঘবাহানলৈ বিয়া দিয়া হৈছিল। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে এ নৰনাৰায়ণ, বি ৰুদ্ৰসিংহ, চি শিৱসিংহ আৰু ডি কুমাৰ ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনেই বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল। নেক্সট কুৱেশ্যন, কাৰ দিনত চীনা পৰিব্ৰাজক ইউবেন চাং অসমলৈ আহিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চুকাফা, বি শিৱসিংহ, চি চুহুংমুহুং আৰু ডি কুমাৰ ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক ইউবেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায়ভাগ এক্সামত অহা দেখা যায়। প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ বৰ্মন বংশ, বি আহোম বংশ, চি বড়ো বংশ আৰু ডি ৰাভা বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰ্মন বংশ। বৰ্মন বংশই প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ পুষ্য বৰ্মন, বি সমুদ্ৰ বৰ্মন, চি বল বৰ্মন আৰু ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল। শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক একোটা দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰক বেছি বেছি কৰি, যাতে কোনোবা যদি পৰীক্ষাৰ্থী থাকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। জয় আই অসম।